गोजोन फुंबिलि लोगोफोर मैया भिडिअ होनो हायाखै बा होनायबो जायाखै देहा थिग नङैनि थाखाय दा मोनसे भिडिअबो फैदों कामाल आजादनि बिथां दाथ' राजखान्थि दोलो सोलिबायानोसै बारहावाया सोर बिसिबां माब्रै मा जागोन नंगौना नङा आरो सोर माब्रैहाय बै दोलोखौ लाबोनानै माबायदि दुर्बल खालामनो हागोन आरो बेबो सानदों बैनि गिदिर गिदिर दैदेनगिरिखौ लाबोनानै माबायदि दुर्बल खालामनो हागोन ना बेफोरबायदिया राजखान्थियाव सोलिलायबाय थायो गोनांथि बाथ्राया नैबिसो कुइसन खालामजाब्लाबो सोंब्लाबो बिथाङा जेबो रिप्लाइ होनो हाया आरो बिनि फिननायखौबो होनो हायि जानानै दं बिथां कामाल आजादनि मोनथामसो कुइसनखौ आं होनानै होदों खोनासंनानै लाग्रोनि मा कुइसन सोंनानै होदों बेखिनिखौ दिनैसिमबो होनो हाया आरो खालामनोबो हायाखै बिथां जोंना मानगोनां श्रीजुत प्रमद बर'आ बिटिआरनि बेफोरखौ नायोब्ला थागोन ना थाया पार्टिया आरो देरहागोन ना देरहाया माखासे बाय इलेक्शनावनो होन सोरबा माबा माबि इलेक्शनावनो होन गोबाङावनो जानानैबो थांबाय जेब्ला जानानै थाङो अब्लानि समाव इउपिपिएल हिसाबै सेंगेलै मोजां भट मोनाखै बेफोरखौ नायोब्ला जेननाय आरो बिथांमोना देरहादोंब्लाबो एलायन्सनि ना सोरनिबा अक्सिजेन लाफादेरनो गोनां जादों बावहायसो एसे माबाखौ खालामनो हादों ओरैनोथ' अक्सिजेन दङ हिसाबै लागोन जायखि खुंथायाव फैया मानो बिसोरो बैनि अक्सिजेनखौ लानांगौ जायो कंग्रेसआनो जा बिजेपिआनो जा बिसोरनि अक्सिजेन लानांगौ जायो थेवबो नैबे मोनसेयावहाय सिंगेलाव नायोब्ला जेनखाथारनाय आरो थांनाय बिटिसि काउन्सिल इलेक्शनावबो बिसोरो मोजां भट मोनखायाखै बेफोरबायदि थ' गोबाङानो थांदों आरो फैफिनदों बिपिएफ दोलोनि दैदेनगिरिफोरा थांदों आरो बहुतआनो फैदों कमप्लेनानो जोबनो थाङा बेफोरबायदि खोनासंनानै लानि दे एसे লগতে প্ৰশ্ন আছে এনডিএফবি কেডাৰসকল এতিয়াও জেলত আছে এইবিলাকক তেওঁ মুকলাব পাৰিব নে নাই তেওঁ কওক বড়ো ৰাইজক ঠগাই ডিভাইড আসাম 50-50 কৰি যি আন্দোলন কৰি আজিলৈকে যি বিটিআৰ গঠন কৰি মাইনাও আৰু হলংগী নামৰ দুটা ডিস্ট্ৰিক্ট ক্ৰিয়েট কৰিব পাৰিছে নে নাই এইটো হল ৰাইজৰ প্ৰশ্ন স্কুল আৰু কলেজবিলাক প্ৰভিন্সিয়েলাইজ কৰিব পাৰিব নে নাই আগন্তুক 3 দিনৰ ভিতৰত এইটো হল ডাঙৰ প্ৰশ্ন ডাঙৰীয়াই সেইটোত হে এৰি দিছে তেওঁলোকক যে ব্যক্তিগতভাৱে আক্ৰমণ কৰা কোনে কি খায় কি নাখায় কেনেকৈ থাকে নাথাকে এইটো ডাঙৰ প্ৰশ্ন নহয় বিটিসি অঞ্চলৰ যিটো ডাঙৰ প্ৰশ্ন সেইটো হল বিটিসি অঞ্চলৰ যুৱক যুৱতীয়ে চাকৰি পাইছে নে নাই আজিৰ তাৰিখলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই চাকৰি দিবলৈ সক্ষম হৈছে নে নাই সেইটো ডাঙৰ প্ৰশ্ন বিটিসি অঞ্চলত ৰাস্তা ঘাট দলং উন্নয়ন হৈছে নে নাই সেইবিলাকহে আসল প্ৰশ্ন এই প্ৰশ্নবিলাকহে আসল বিটিসি ৰাইজে জানিব খুজে প্ৰমোদ বড়ো ডাঙৰীয়াই এই 3 দিনৰ ভিতৰত চাকৰি দিব পাৰিব নে নাই এই প্ৰশ্নৰ উত্তৰ প্ৰমোদ বড়োই দিব লাগে ৰাইজৰ আগত কোনে কি খাইছে নাখাইছে এইবিলাক ৰাইজে নিবিচাৰে আৰু এইবিলাক ৰাইজৰ প্ৰশ্নও নহয় গতিকে মই প্ৰমোদ বড়ো ডাঙৰীয়াক কওঁ যে আপুনি ৰাইজৰ যিবিলাক সমস্যা এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগবাঢ়ক বিৰোধী দল হয় আমি আপোনাক প্ৰশ্ন সুধিম আপুনি প্ৰশ্নবিলাক পাৰে যদি উত্তৰ দিয়ক প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোৱাকালি এজনে লাফিকুল ইছলামৰ কথা কৈছে এই প্ৰমোদ বড়ো ডাঙৰীয়াই ইস্তাহাৰত কোৱা নাছিল নেকি যে তেওঁলোক প্ৰমোদ বড়ো ডাঙৰীয়া যদি চিফ হয় তেতিয়াহ'লে লাফিকুল ইছলাম ডাঙৰীয়াৰ হত্যাকাৰীক কাৰাগাৰৰ ভিতৰত ভৰাব নিজে কৈছিল প্ৰমোদ বড়ো ডাঙৰীয়াই আজি তেওঁৰ মুখত এটাও মাত নাই গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত ডাঙৰ ডাঙৰ প্ৰশ্ন আছে তেওঁ কওক বড়ো ৰাইজক ঠগাই ডিভাইড আসাম 50-50 কৰি যি আন্দোলন কৰি আজিলৈকে যি বিটিআৰ গঠন কৰি মাইনাও আৰু হলংগী নামৰ দুটা ডিস্ট্ৰিক্ট ক্ৰিয়েট কৰিব পাৰিছে নে নাই এইটো হল ৰাইজৰ প্ৰশ্ন ইয়াৰ উত্তৰ তেওঁ দিয়ক লগতে প্ৰশ্ন আছে এনডিএফবি কেডাৰসকল এতিয়াও জেলত আছে এইবিলাকক তেওঁ মুকলাব পাৰিব নে নাই এইটো হল ডাঙৰ প্ৰশ্ন স্কুল আৰু কলেজবিলাক প্ৰভিন্সিয়েলাইজ কৰিব পাৰিব নে নাই আগন্তুক 3 দিনৰ ভিতৰত এইটো হল ডাঙৰ প্ৰশ্ন বিটিসি অঞ্চলত যিমান যুৱক যুৱতী আছে শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকক তেওঁ চাকৰি দিব পাৰিব নে নাই এইটোহে আজিৰ তাৰিখত প্ৰশ্ন
মহিলা আত্মসহায়ক গোটক ৭৫,০০০ টকাকে দিম বুলি কৈছিল, তেওঁ দিব পাৰিবনে নাই, এইটো হ'ল আজিৰ তাৰিখত প্ৰশ্ন। তেনেকৈ প্ৰশ্ন হাজাৰটা আছে আৰু আমি আৰম্ভ কৰিম, এতিয়া আমি আৰম্ভ কৰিম। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কাৰোবাক FIR দি, কাৰোবাৰ ব্যক্তিগত প্ৰশ্ন সুধি, কাৰোবাক জেলত ভৰাই যদি ভয় খুৱাম বুলি ভাবিছে, তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। আমি ভয় কৰা ব্যক্তি নহয়। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আপোনাক স্পষ্টকৈ কওঁ, ব্যক্তিগত আক্ৰমণ আজিৰ তাৰিখত ইম্পৰ্টেণ্ট নহয়। আৰু ব্যক্তিগতভাৱে যদি আক্ৰমণ আপোনাক আমি কৰিব লগা হয়, তেতিয়াহ'লে আপোনাৰতো থাকিবলৈ ঠাই নোহোৱা হ'ব। কিন্তু যিহেতু আমি ৰাজনীতিক পৰিৱেশত আছোঁ, আমি কেতিয়াও ব্যক্তিগতভাৱে কাকো আক্ৰমণ নকৰোঁ। আজিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াক মই যিমান প্ৰশ্ন সুধিছোঁ, এয়া হ'ল ৰাজনৈতিক প্ৰশ্ন। ৰাজনৈতিকভাৱে তেওঁ উত্তৰ দিয়ক। আৰু বিৰোধী দল হিচাপে আমি সুধিমেই, ৰাইজৰ প্ৰশ্ন আমি উত্থাপন কৰিমেই, তেওঁ এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগিব। তো এইখিনিয়ে মোৰ ক'বলগীয়া।